हेलो एवरीवन, आशा करूँ সকলো ভালে আছে। वेलकम टू माई चेनेल परितास वर्ल्ड। আজি হৈছে আপোনাৰ অক্টোবৰৰ 3 তাৰিখ। আজি মই বহুত দিনৰ পিছত এটা ব্লগ বনাওঁ বুলি ভাবিছোঁ। আচলতে দিনটোত কি কি কৰোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰাতিপুৱা সময়ে মানে আপোনাৰ 9:30মান বজাতে ওচৰৰ ভাবিয়ে মানে মোক এটা বস্তু খাবলৈ দিলে দেই। তেওঁলোকে খাইছে চাগে, মই খাওঁ কিন্তু মই বৰ বেছিকৈ নাখাওঁ। এয়া হৈছে আপোনাৰ ইডলি আৰু এয়া আপোনাৰ নাৰিকলৰ চাটনি দিছে হা। দিছে একেবাৰে একদম 8টা দিছে। মই 8টা কেনেকৈ খাম বাৰু, আৰু হাজবেণ্ডে নাখায়, সেইটো কাৰণে মই দুটা মানে কি এটা খালোঁ আৰু এটা হাফ খালোঁ। এইখিনি আছে খাবলৈ, মানে খাই বেয়া নাপাওঁ কিন্তু অকণমান যে টেঙা সোৱাদ এটা আহে যে, মই মানে বহুত বেছিকৈ খাব নোৱাৰোঁ, অকণমানহে খাব পাৰোঁ। মই ভাবোঁ তাতে আপোনালোকক দেখাওঁ। আৰু আজি মই বনাবলৈ লৈছোঁ এয়া ক'লা মচুৰ। এইটো হয়তো চবেই খাইছেই চাগে, তথাপিও খাই ভাল লাগে এইটো মচুৰ, আৰু বহুত মানে প্ৰটিন থকা বস্তু হয়, সেইকাৰণে খাই ভাল লাগে। আৰু বনাব লৈছোঁ এয়া মাছ ফ্ৰাই। মানে আজি খানা অকল সেয়াই বনাম, মাছ ফ্ৰাই বনাম আৰু ক'লা মচুৰ বনাই থৈ দিম। এখেত আছে, এখেত শুই আছে, নাইট শ্বিফ্ট কৰি আহিছে। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো, আৰু মই বস্তুখিনি বনাবলৈ ষ্টাৰ্ট কৰোঁ। আৰু সেইখিনি মই যে ফ্ৰিজত থৈ দিওঁ, এওঁটো নাখায়, এওঁ খাই বেয়া পায়। মই চাওঁ কিমান শেষ কৰিব পাৰোঁ। মানে মই তেখেতক কৈছিলোঁ যে মোক ইমান নালাগে, কেইটামান আপোনাক লৈ যাওক, খুব বেছি 4টা দিলেই হ'ব মানে। তাৰপিছত তেওঁ নিনিলে, সেইটো কাৰণে থাকক, এতিয়া চাওঁ মই কি কৰোঁ। হয়তো বহুতে নাজানিবও পাৰে কেনেকৈ বনায় ক'লা মচুৰখিনি। মই জাষ্ট দেখাই দিছোঁ, মানে যেনেকুৱা ধৰক মোৰ নিচিনা মানুহ থাকে ন, কাৰণ ময়ো এতিয়া বহুত বস্তু বনাবলৈ শিকিছোঁহে। মই কেনেকৈনো বনাওঁ দেখাই দিছোঁ। এই মচুৰ দাইলখিনি প্ৰথমতে মই মাত্ৰ এটা হুইচেলত প্ৰেছাৰত সিজাই থৈ দিম। মই এতিয়া যেতিয়া দাইলখিনি সিজাব লৈছোঁ, বৰ্তমান কিন্তু মই একো দিয়া নাই লগত, মানে নিমখ হালধি একো দিয়া নাই। অকল পানী দি মই প্ৰেছাৰত দিম। এয়া মই প্ৰেছাৰত দি দিছোঁ আৰু ষ্টিমটো কমাই দিছোঁ। এনেকৈ আপোনাৰ কমচে কম 5 মিনিটছমান ৰাখিম। 5 মিনিটছ ৰাখিম মানে কি, যেতিয়ালৈকে আপোনাৰ এটা হুইচেল মাৰে তেতিয়ালৈকে ৰাখিম বস্তুটো। আৰু তাৰ লগে লগে কি কি বস্তু লাগে মানে তাতে দিবৰ কাৰণে মই সেইখিনি ৰেডি কৰোঁ আৰু আপোনালোককো দেখুৱাই আহিছোঁ। তেনেকৈ বৰ বিশেষ একো নালাগে খাবলৈ, কিন্তু একেবাৰে মাটি দাইলৰ নিচিনাই লাগে। মই বৰ্তমান দেখুৱাই যাম, তথাপিও মই কৈ দিওঁ। এটা পিঁয়াজ দিম আৰু নহৰু কেইফুটামান দিম, ধৰক 5 ফুটামান নহৰু দিম, আদা দি দিম, আৰু তাৰপিছতে আপোনাৰ বিলাহী দিলে দিব পাৰে আপোনালোকে। মই বিলাহী নিদিওঁ কাৰণ এখেতে নাখায়, সেইকাৰণে মই নিদিওঁ। আৰু লগতে ধনিয়া মছলা, ৰঙা মিৰ্চ পাউডাৰ, যিটো কাশ্মীৰী লাল মিৰ্চ অকণমান, আৰু জিৰা মছলা অকণমান দিব পাৰে, নহ'লে জিৰা যিটো গোটা জিৰা সেয়াও দিব পাৰে। মই সেইখিনি ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ। আৰু পিঁয়াজটো আপোনালোকে চপ কৰি ল'ব, নহ'লে মিক্স কৰি ল'ব সেইটো বস্তু। মোৰ দাইলখিনি ৰেডি হৈ গৈছে। ইয়াতে মই এবাৰ হুইচেল লগাই পেলাই মানে দাইলখিনি সিজাই লৈছোঁ। আৰু মই দেখাইছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ মই এনেকৈ চপ কৰি লৈছোঁ। আদা নহৰু পেষ্ট, অৱশ্যে মই আদা নাই দিয়া, নহৰুৱে দিছোঁ, আপোনাৰ 1 চামুচমান হ'ব। আৰু এটা জলকীয়া, আলু দিছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু মই যিখিনি মছলা লৈছোঁ সেই মছলাখিনি এবাৰ দেখাই দিছোঁ। এইটো কাশ্মীৰী লাল মিৰ্চ হয়, ধনিয়া পাউডাৰ আৰু গোটা জিৰা হয়। সেইকেইটা কেনেকৈ দিম আপোনালোকক মই দিওঁতে দেখুৱাই যাম। মই বনাইছোঁ ৰিফাইনত, আৰু আপোনালোকে মিঠাতেলো ইউজ কৰিব পাৰে। মই মিঠাতেল দিয়া নাই। আৰু আমাৰ ইমান গৰম পৰিছে, মানে কি আমাৰ বৰষুণটো লাহে লাহে গৈছে, তেতিয়াতো বিৰাটেই গৰম পৰিছে। অকণমান আন্ধাৰ হৈছে, কাৰণ আমাৰ পাকঘৰটো আগৰ কিচেনটোৰ নিচিনা মানে সিমান পোহৰ নহয়, অকণমান আন্ধাৰ হয়। এতিয়া মই ইয়াতে ফাৰ্ষ্ট আপোনাৰ যিখিনি চপ কৰা পিঁয়াজ আছিলে সেই পিঁয়াজখিনি দি দিছোঁ। আপোনালোকক এনেকৈ মই দেখাব নাই পৰা, কিন্তু মই এইটো এনেকৈ দি দিছোঁ। এজে হ'ল গোটেইখিনি হোৱাৰ পাছত দেখুৱাই দিম। পিঁয়াজৰ লগতে মই জলকীয়াটো দি দিছোঁ। এতিয়া আদা নহৰুটো নিদিওঁ, অকণমান এইটো ৰঙচুৱা হওক, তাৰপিছত দি আছোঁ। আদা নহৰুটো দি দিছোঁ, আৰু মই আদা নাই দিয়া হা, নহৰু দিছোঁ। আৰু আপোনাৰ জিৰা, যিটো গোটা জিৰা তাতে লগতে দি দিছোঁ। এতিয়ালৈকে বৰ্তমান বাকী মছলাখিনি দিয়া নাই। মছলাখিনি দিম এতিয়া অলপ দেখিছেনে ৰঙচুৱা হৈছে এইখিনি অলপ।
কাৰণ পিঁয়াজটো যদি ভাজা নাযায় তেতিয়াহ'লে পিঁয়াজটো নাভাজিলে কেঁচা কেঁচা গোন্ধটো আহিলে বেয়া লাগিব। সেইকাৰণে মই পিঁয়াজটো অলপ ভাজালৈকে ৰখি আছোঁ। মই নিমখ দিছোঁ অলপ জোখমতে। তাৰপিছতে আপোনাৰ ধনিয়া পাউডাৰ দিলোঁ ইমানখিনি, এনেকুৱা চামুচত আধা চামুচ দিছোঁ। তাৰপৰা ৰেড চিলি পাউডাৰ এনেকুৱা চামুচত আধা চামুচ দিছোঁ। ইমানখিনি দিলে হৈ যাবগৈ। আৰু আপোনালোকে হালধি দি দিব। মই হালধিটো মানে দিবলৈ দেখাব পৰা নাই, কাৰণ মই এখন হাতেদি মোবাইলটো লৈ আছোঁ। ইয়াতে হালধি দিব লাগিব। এইখিনি ৰঙচুৱা হৈ গ'লগৈ এইখিনি। এতিয়া মই এয়া দেখিছোঁ এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে দিম দালিখিনি। দালিখিনি দি পেলাই ধৰক আপোনাৰ এনেইতো দালিখিনি সিজুৱাই আছে, সেইটো কাৰণে দালিৰ যিটো মানে ইয়াৰ মছলা যিটো দালিত যায়গৈ, সেইটো কাৰণে মই আপোনাৰ 5 পৰা 10 মিনিটমান এইখিনি সিজিবলৈ দি দিম। আৰু মই আলুটো একচুৱেলি দিব লাগিছিলে দাইলখিনি সিজাওঁতেই, মই সিজাওঁতে ৰুটি পাহৰি গ'লোঁ, সেইকাৰণে মই এতিয়া দি দিছোঁ। সেইটো বাবে মই আলুখিনি সিজোৱালৈকে ৰখিব লাগিব। মোৰ কেমেৰাটো মানে কি পোহৰটো লাইটটো অলপ আন্ধাৰ আন্ধাৰ হৈ যায় মাজে মাজে, সেইটো প্লিজ ইগনোৰ কৰিব। মই এইখিনি দি লওঁ। এইখিনি দেখিছেনে একদম তৰকাৰ নিচিনা হয়। এতিয়া বৰ্তমান মই উতলিবলৈ দিম আৰু মই এতিয়া ঢাকন মাৰি দিম ইয়াতে। মোৰ দালিখিনি হৈ গৈছে বৰ্তমান। এতিয়া আপোনালোকে মই মানে নমাব লৈছোঁ এতিয়ালৈকে গেছ অফ কৰা নাই। এইখিনি ধুনীয়াকৈ হৈছে। একদম লাষ্টৰ এটা ইনগ্ৰিডিয়েণ্ট আছে, সেইটো দিবলৈ হ'লে আপোনালোকক খাই বহুত টেষ্টি লাগিব। সেইটো হৈছে বাটাৰ। মই ইমান চামুচ বাটাৰ লৈছোঁ, মানে 1 চামুচ বাটাৰ লৈছোঁ। 1 চামুচ বাটাৰটো আপোনালোকে নমোৱাৰ আগে আগে দিব, নহ'লে গেছটো অফ কৰি দিব পাৰে, কোনো কথা নাই। এইটো জাষ্ট দি পেলাই ঢাকন মাৰি থৈ দিব যেতিয়ালৈকে বাটাৰখিনি গলি নাযায়। অকণমান লৰাই দিব আৰু এইটো বস্তু হোৱাৰ পিছতে আপোনালোকে ধুনীয়াকৈ ছাৰ্ভ কৰিব পাৰে। মোৰ ৰেডি হৈ গ'ল এতিয়া বৰ্তমান। আৰু এই বাটাৰী টেষ্টটো যেতিয়ালৈকে আহে নহয়, খাই বিৰাটেই বেছি টেষ্ট লাগে। এনেকৈ আপোনালোকে ঘৰতেও বনাব পাৰিব। দাইল তৰকাৰ নিচিনাই হৈ যায়। এনেই সাধাৰণতে বহুতে কি কৰে, বহুতে মানে আপোনালোকৰ মাটি দাইলো দিব পাৰে তৰকা হিচাপে। মই খালি অকল ইয়াতে হেৰি ব্যৱহাৰ কৰিছোঁ, ক'লা মচুৰটি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে কিন্তু তৰকা বুলি যদি বনাওঁ বুলি ভাবে নহয়, তেতিয়াহ'লে মাটি দাইলো দিব পাৰে, আৰু তেতিয়াহ'লে খাই আৰু বেছি টেষ্ট লাগে। সেয়াই। আৰু মই দেখুৱাব চেষ্টা কৰোঁ, আৰু কিনো দেখাওঁ, অকণমান দেখাব এনেই চেষ্টা কৰিম। আজি কি কৰিম, এয়া দেখিছেনে কেনেকুৱা ৰ'দ দিছে, বহুত ৰ'দ দিছে, থাকিব পৰা নাই বাহিৰত একেবাৰে। মই সেইকাৰণে বস্তু বনাওঁ আৰু ফেনৰ তলত এনেকৈ অকণমান টাইম ৰখোঁ। এতিয়া ভাতটো হৈ গ'ল, মই মাছখিনি ফ্ৰাই কৰি লওঁ দেই। হেল্ল', আজি ভিডিঅ'টো শেষে নাই কৰা নহয়। আজি শেষ নাই কৰা মানে অথনি ভিডিঅ'টো নকৰিলোঁ আৰু পিছত বনাই হোৱাৰ তাৰপিছতে এতিয়া শুই পেলাই মানে কি হয়, এখেতৰ নাইট থাকিলে মোৰ বহুত দুপৰীয়া টোপনি আহে, সেইকাৰণে ভাত চাত খাই লগে লগে শুই দিছোঁ। এতিয়া আপোনাৰ বাজিছে কেইটা, 6:10 হৈছে। বাহিৰখন চাব নেকি, কেনেকুৱা ৰ'দ দিছে নহয়। ৰ'ব মই বেক কেমেৰাত দেখাই আছোঁ হা। এয়া আমাৰ 6টা বজাত বতৰৰ অৱস্থা হৈছে এয়া, একদম পুৰা ৰ'দ। এইয়া পোৱালীবিলাকে খেলি আছে, দেখা পাইছেনে? ভাবিলে বাৰু ৰ'দটো দেখাই দিওঁ বুলি, মানে কি আমাৰ ফালেতো ইমান সোনকালে আন্ধাৰে হৈ যায় ন, আহিছে আমাৰ ফালে ইমান সোনকালে আন্ধাৰে হৈ যায়, ইমান ৰ'দ দিছে। কিন্তু আমাৰ এতিয়া শুওঁতে কিন্তু বেডৰুমটোত এনেই অকণমান পাতলা কাপোৰ এখন লৈ পেলাই আমি শুওঁ, কিন্তু ইমান বেছি মানে ৰ'দ, ইমান বেছি গৰম লাগে ন। এই ৰুমটো বিশেষকৈ বহুত গৰম লাগে, কাৰণ আপোনাৰ পূৰা খোলাও হয় আৰু এয়াৰো আহে বাৰু, ভাল লাগে। আৰু মই বেছি টাইম ভিডিঅ'টো নকৰোঁ, মই দুটামান বস্তু দেখাওঁ হয়। এইকেইটা চাওক না, এইকেইটা মোৰ পৰা, এইকেইটা আৰু এইকেইটাতো দেখাইছোৱেই ন আগতে, এইকেইটা মই কৰিছোঁ বুলি। মানে ফুলখিনিতো কিনা হয়, এইটো পেইণ্টিং, তাৰপিছতে ইয়াৰে এইকেইটা চাকিকেইটা, কেনেকুৱা লাগিছে জনাবচোন।
মানে মই আৰু 5টা কৰি থৈ দিছোঁ মাৰ ওচৰলৈ লৈ যাম, মানে মাক দি দিম, সেইটো কাৰণে। আৰু তেতিয়াহ'লে ঠিক আছে, আজিলৈকে সামৰি মাৰিছোঁ ভিডিঅ'টো। আৰু মানে কি মই এতিয়া আকৌ খানা বনাম, খানাত তেনেকৈ বিশেষ একো নাই, তেনেকৈতো দালি আছেই আৰু কিবা এটা তৰকাৰী নাইবা কিবা এটা বনাব লাগিব। তো এতিয়ালৈকে আহিছোঁ, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। আৰু যদিহে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।